বাকী লাষ্ট ইনিংছটো চাকৰিয়াল হিচাপে গৈছিলে লাষ্ট এপ্ৰিলত যিটো ৰিটায়াৰমেণ্ট হৈ পেলাই ছেকেণ্ড ইনিংছ হিচাপে আমি ৰাজনীতিকত ভৰি দিলোঁ আৰু আজি প্ৰেক্টিকেল হিচাপে নমিনেশ্যন দি পেলাই সঁচা সঁচিকৈ আমি ছেকেণ্ড ইনিংছত আৰম্ভ কৰিম আৰু ৰাজনীতিক হিচাপে আমি কাম কৰিবলৈ আহিছোঁ ন' ডাউট মই একচুৱেলি পলিটিচিয়ান নহয় এছে ৰাইজৰ লিডাৰ হৈ পেলাই কাম কৰিম বুলি আহিছোঁ আৰু এটা অনুভৱ লাগিছে যিহেতু লাইফৰ এইটো নতুন বস্তু এতিয়া শিকিব পাব নিশ্চয়কৈ ৰাইজৰ ওচৰত যাই পেলাই মই যিমানখিনি পাৰোঁ ৰাইজৰ সেৱাৰ কাৰণে চেষ্টা কৰিম ৰাইজক লগত লৈ পেলাই যেনো আগন্তুক যিটো আহিব লগা ইলেকশ্যন ইয়াত জিকাৰ কাৰণে ৰাইজলৈকে যাম এওঁলোকক লগত মাজত সোমাই পেলাই মই ভোট বিচাৰিম এইখিনি উদ্দেশ্য লৈ পেলাই মই আজি এই নমিনেশ্যনটো দিলোঁ এজ এ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে আপুনি ডিফেবৰ এজন প্ৰাৰ্থী দাবীদাৰ আছিল আৰু শক্তিশালীভাৱে আপুনি কামো কৰিছিল কি ক'ব আপোনাক পিছত আপোনাৰ মোৰ একো ক'ব লগা নাই এইটো নিজৰ নিজৰ পলিটিকেল কিবা থাকে নিশ্চয়কৈ হাই লেভেল বা হাই কমাণ্ড মোৰ ওপৰত বা মোতকৈ বেছি ভাল কেণ্ডিডেট আছে বুলি ভাবি পেলাই মোক এৰি বেলেগক দিছে মোৰ ইয়াত ক'ব লগা নাই যিহেতু নিজৰ পাৰ্টি জিকাটোহে চবে ফাৰ্ষ্টত ৰাখে নিশ্চয়কৈ মোক দিলে বেছি ভাল নহ'ব বুলি ভাবি পেলাই নিশ্চয় মোতকৈ বেছি ভাল কেণ্ডিডেট দিছে মই ইয়াত আক্ষেপ নাই নিজে নিজে এওঁলোকে খেলিব মই সেইটো কাৰণে নিজাববীয়াকৈ এতিয়াতো মোৰ কাৰো আণ্ডাৰত নাই যিহেতু মই ইণ্ডিপেণ্ডেণ্ট মোৰ ইচ্ছা অনুযায়ী ৰাইজৰ বিচৰা অনুযায়ী মই এতিয়া কাম কৰিব যাম আৰু মোৰ একো আক্ষেপ নাই আপুনি কি আশা কৰিছে জিকিব জিকা হাৰাটো ৰাইজৰ ওপৰত সদায় কিবা এটা খেলিবলৈ ফুটবল খেলিবলৈ হওক কাবাডী খেলিবলৈ হওক কিবা খেতি কৰিবলৈ হওক যিকোনো সকলোৰে এটা আশা থাকে মোৰ খেতিটো ভাল হয় মোৰ ফুটবল খেলিলে মোৰ জিতি আহক কাবাডী খেলিলে মই জিতক মোৰো নিশ্চয় এইটোৱেই আছে